হেল্ল' গাইজ, মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহি আছোঁ উজাবৰা বুলি এটা জেগা, যিটো নেকি আপোনাৰ ইয়াৰ পৰা গহপুৰলৈ আছে প্ৰায় 4 কিলোমিটাৰ, আৰু এইফালে যদি যায় আপোনাৰ কামদিয়াল সত্ৰলৈও প্ৰায় 4 কিলোমিটাৰমান আছে। মানে গহপুৰৰ মানে এটা ভিতৰুৱা এলেকা হয়, এতিয়া উজাবৰা বুলি কয়। মই লগ কৰিবলৈ আহিছোঁ ৰাণী কামাং বুলি এগৰাকী, তেখেত বিশেষভাৱে সক্ষম সৰু ছোৱালী বুলি ক'ব লাগিব, এইবাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে লাষ্ট ভিডিঅ' এটা দিছিলোঁ যে এনেকৈ আইতাহঁতৰ লগত, যিখিনি বৃদ্ধাশ্ৰমত আইতা আছে আমাৰ ওচৰতে নাৰায়ণপুৰৰ বৰপথাৰ, ডে'টো তাতে চেলিব্ৰেশ্যন কৰিছিলোঁ আৰু সেই ভিডিঅ'টো দিছিলোঁ। আৰু যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এবাৰ গৈ চাই ল'ব। মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটোত আছে, আৰু ফেচবুকত মঞ্জিল বৰুৱা বুলি চাৰ্চ কৰি তাই যিখন স্কুলত পঢ়ে সেই স্কুলখনলৈ আহিছিলোঁ, আৰু স্কুলখনৰ আমি শিক্ষকসকলৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ যে, আৰু তাই পঢ়া স্কুলখনৰ নাম হৈছে মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়। এতিয়া ছাৰ আছে, ছাৰ আপোনাৰ নামটো ক'ব। মোৰ নাম প্ৰশান্ত শইকীয়া, ছাত্ৰীগৰাকী বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট। হয়, তেওঁ আমাৰ বিদ্যালয়ৰ এগৰাকী ব্ৰিলিয়েণ্ট ছাত্ৰী। ছাত্ৰীগৰাকী পঢ়া শুনাত ৰাপ আছে, ভালেই, কিন্তু তাই আটাইতকৈ বেছি আগ্ৰহ নৃত্যত তাই যথেষ্ট আগবাঢ়িব পাৰিছে। ৰাণী কামান এনেই মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাছ 6তে তাই ইয়াত এডমিশ্যন লয়। তেতিয়াৰ পৰাই তাই সৰুৰ পৰাই নৃত্যৰ প্ৰতি আগ্ৰহী আছিল, যদিও তেওঁ দিব্যাংগ। গতিকে আমাৰ স্কুলৰ পৰাই তাই মানে বিভিন্ন বা আজি বহাগী মেলা বা এনেকুৱা অনুষ্ঠান, ৰাইজে পতা অনুষ্ঠান, এইবিলাকত ভাগ লৈ আপোনালোকৰ ইউটিউব চেনেলে আমাৰ এই ভিতৰুৱা একেবাৰে পিছপৰা অঞ্চলৰ শিক্ষানুষ্ঠানত আহি বিশেষকৈ ৰাণী কামানক যে আপোনালোকে বিচাৰি আহিছে, আৰু ৰাণী কামানক বিচাৰি অহাৰ কাৰণে আমাৰ ফালৰ পৰাও গৌৰৱ যে আপোনালোকৰ ইউটিউব চেনেলে আমাৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমবাসী ৰাইজৰ ওচৰত প্ৰতিফলিত কৰিছে। সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। হয় হয়, নহয় আচলতে এনেকুৱা প্ৰতিভাটো প্ৰকাশ পাব লাগে। আমাৰ বিদ্যালয়ে প্ৰথমবাৰ কাৰণে নৱাগত আদৰণি সভা পতা হৈছিল। তেতিয়া আমাৰ বিধায়ক মহোদয়, মন্ত্ৰী মহোদয়ক আমাৰ বিদ্যালয়লৈ অনা হৈছিল, আৰু তেতিয়া তাই এটা সুন্দৰ নৃত্য পৰিৱেশন কৰিছিলে, আৰু মন্ত্ৰী মহোদয় আৰু বিধায়ক মহোদয় আপ্লুত হৈছিল। আৰু সেই সুযোগতে ৰাণী কামানে এটি আবেদন কৰিছিল। আবেদনটোত আছিল, তাই সোধা মতে, আমি পঢ়ি চোৱা নাই, তাই কোৱা মতে একমাত্ৰ তাই এটা চৰকাৰৰ পৰা এটা এটা অনুদান বিচাৰিছে, এখন ই ৰিক্সা, যাতে দেউতাকে ফ্ৰীলি ব্যৱসায়টো কৰিব পাৰে। ই ৰিক্সাখন যদি পাই যায় তেতিয়াহ'লে ই ৰিক্সাৰ দ্বাৰা তাই স্কুললৈ আহিলে, ঘৰলৈ গ'ল, বা বিভিন্ন ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠান যদি তেখেতক নিমন্ত্ৰণ কৰে, বা আৰ্ট স্কুললৈ যাবলৈ হ'লেও তাই যিহেতু নেকি দিব্যাংগ, গতিকে সেইকাৰণে চৰকাৰলৈ মাত্ৰ এটি অনুৰোধ যে এখন ই ৰিক্সা লাগে। তোমালোকৰ স্কুল ছুটি হয়? আমাৰ 2টা বজাত ছুটি হয়। 2টা বজাত? হয়। কেইটা বজাত তুমি ইয়াত আহি পোৱাহি? মই 8টা বজাত, 8:30 বজাত আহি পাওঁ। আৰু মানে তুমি মানে কিহত আহা, অহা যোৱাটো কিহত কৰা? মই দেউতাই আমাৰ এতিয়া খেতি কৰি আছে, এইকাৰণে মই গাড়ীত আহোঁ, লাইন গাড়ীত। ব'লা তেতিয়াহ'লে তোমাৰ ঘৰটো এতিয়া যাওঁ, অকণমান কথা পাতোঁ দেউতা মাহঁতৰ লগত। ঠিক আছে, দিয়া ব'লা। এয়া হ'ল ৰাণী কামানৰ দেউতাক হয়। এতিয়া আপুনি কি কৰে অকণমান কওকচোন আপোনাৰ বিষয়ে। নমস্কাৰ, মই মাছ ব্যৱসায় কৰোঁ, আৰু খেতি অলপ আছে, ইমানেই। মাছ বেপাৰ মানে ৰাতিপুৱা কৰে? ৰাতিপুৱা কৰোঁ, তাৰ সময়তে ৰাণী কাকো স্কুল থ'ব লগা হয়। আপোনাৰ এতিয়া খেতি পথাৰ কিমান কি আছে? খেতি পথাৰ মোৰ তেনেকুৱা নাই। 3 বিঘা মাটি আছিলে, 3 বিঘা অলপ আগতে ৰুই আকৌ পানীয়ে খালে, আকৌ আজি ৰুই আদায় হৈছে। 3 বিঘা খেতি? 3 বিঘা এয়া হৈ যায় ন বছৰটোৰ কাৰণে নে? বছৰটোৰ কাৰণে আকৌ মাজত কিনিব লগা হয়। নোজোৰে। আৰু চৰকাৰৰ ফালৰ পৰা আপোনালোকে ঘৰ দুৱাৰ এইবিলাক পাইছে? নাই পোৱা। এতিয়ালৈকে একো এইটো পাব লাগে। নাই পোৱা। লেট্ৰিন একো পোৱা নাই? নাই পোৱা। তাই যে নাচিছে, আপুনি কেনেকুৱা মানে অনুভৱ কেনেকুৱা কৰে? তাইতো নচাৰ কাৰণে মই বহুত ভাল পাওঁ, আৰু এইমতে মই আগলৈ যাবলৈ ব্যৱস্থা কৰি আছোঁ। হয়, এতিয়া এইটো তুমি কিহত পাইছিলা অকণমান কৈ দিয়াচোন। এইটো মই DY 365 আকাশ চুবৰ মন
আকাশ চুবৰ মন বুলি অনুষ্ঠান এটা আছিলে ছিজন 4ত মই উইনাৰ আছিলোঁ। মানে মাতিছিলে নেকি? লৈ গৈছিলে গোবিন খুৰাই গুৱাহাটী লৈ গৈছিলে। তোমাৰ ইয়াৰে মানে নে নিজৰ খুৰা? খুৰা মানে দুবিয়াৰ হয়। খুৰাই গোবিন বৰুৱা। গোবিন বৰুৱা তেখেতে লৈ মেলি গৈছিলে। হয় মানে আমাৰ হেণ্ডিকেপৰ ছেক্ৰেটাৰী আছিলে। তেখেত ছেক্ৰেটাৰী হয়। তাত বিভিন্ন দেৰ শিল্পী আহিছিলে, ৰবি শৰ্মা আৰু নিপন গোস্বামী আৰু জুবলি দেৰ আহিছিলে। ফাইনেলটো মানে কলাক্ষেত্ৰত হৈছিলে। কলাক্ষেত্ৰত তেতিয়া ৰাইজৰ ফালে দিছিলে। ৰাণীহঁতৰ ঘৰ চাংঘৰ হয় আৰু চাংঘৰ বুলি এটা বেলেগ মানে মজা এটা আছে। এতিয়া ওপৰতে ঘৰ, তলতে এনেকুৱা ভাল লাগে, মানে এটা বেলেগ ভাল লাগে। এতিয়া ৰাণী কোৱাচোন, বাকী তুমি আৰু কি কৰি ভাল পোৱা? মই ডান্সটো বেছিকৈ ভাল পাওঁ। তাৰপিছত মই ছবি আঁকি ভাল পাওঁ আৰু গান গায়ো ভাল পাওঁ। গান কেতিয়াবা গাই গাওঁ আৰু মানে এনেই গোৱা আৰু ষ্টেজত গোৱা বুলি কথা নহয়। হয়, ঘৰতে গাওঁ। ঘৰতে শিকাওঁতে তোমাৰ কিবা অসুবিধা হয় নেকি শিকোঁতে? মানে অসুবিধা অলপ হয়ে আৰু অলপতো মানে হয়েই এখন ভৰিৰে নাচো যে সেইকাৰণে। হ'লেও মানে তোমাৰ মনত এটা সাহস আছে যে সেইটো তুমি চাগে অনুভৱ নকৰা চাগে। ক'ৰবাত আছে নেকি এতিয়া এইকেইদিনত? ক'ৰবাত মাতি থৈছে নি? বিশ্বকৰ্মাত আছে। বিশ্বকৰ্মাত আছে। বিশ্বকৰ্মাত গহপুৰত আছে। গহপুৰত মাতি থৈছে। আপোনালোকে যদি গহপুৰৰ পৰা চাই আছে তেতিয়াহ'লে ৰাণীক তাত দেখা পাব। বিশ্বকৰ্মা কোন জেগাত শিকিব? গহপুৰত আছে। গহপুৰ জেগাটো জানা নি? জেগাটো দেউতাক সুধিলে। ঠিকে আছে বাৰু। গহপুৰতে আছে প্ৰগ্ৰামটো। তাত গৈ 17 তাৰিখে। 17 তাৰিখে আছে। এয়া ৰাণী ভায়েক নেকি? সৰু ভায়েক নেকি? সৰু ভাই। তুমি কি নাচা বোলে? তুমিও নাচা নেকি? কি ডান্স কৰা? তোৰ ঘৰ ক'ৰ ৰতনপুৰত। ৰঘুপতি গান। ঠিকে আছে। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 5। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম দিব্যজ্যোতি কামাত।